পাক হৈ যাব। সেইটো নহ'বলৈ হ'লে আমি আমাৰ মাজত যিটো ভাতৃত্ববোধ সেইটো আমি বজাই ৰাখিব লাগে। এইটো মই অনুৰোধ কৰিছোঁ মিডিয়াসকলকো। la katu kole atum hantu ningri kang tum ke lahelo asam long ke doan media tum sita litu malam the bang ke patang sedet titi kopi apot tang silang solam the bang ke abatai pakang lendet ji abatai pakang lendet ji lapen non la sumila rong hang pi alam the pe na bang ke komane apor thakur atum pusu atum ekelang rem de lo pathi do lo kerasin chodu tri mi ke du lo pathi lo la solam nang ke social media kai lo media lo ngamasi kang pe ulute ningju kolam terak me alam la si la ke li tum ban kelang rem mala ho uli tum kumime la ke tribal la pe non tribal uli tum chethak hepin den chekak hepin den jongsi uli tum dorapet lo bulote etu bor hom hoi thakibo বৰ অসম হৈ থাকিব যদিহে আমি আমাৰ মাজত ভাগ বাটোৱাৰা নহয়। এইটো ট্ৰাইবেল এইটো নন ট্ৰাইবেল বুলি যদি আমাৰ মাজত হেৰি নকৰে তেতিয়াহ'লে বৰ অসম হৈ থাকিব। অসমখন অসমেই হৈ থাকিব, অসমৰ বাহিৰৰ নহয় আমি। কিন্তু আমাক তেনেধৰণে যদি মানে ট্ৰিট নকৰে, আমাক এনেধৰণে যদি ট্ৰিট কৰে তেতিয়াহ'লে এইটো ভাল লক্ষণ নহয়। Laki miwalan kali ini tuh malah sempurna apa cidek kahulu alam di bangke sebenarnya rohani abim ni atau makan bangke non ini kita ningri kangtung ke council so Karbi Anglong Autonomous Council Authority mo itu demand kuribo bisarisu mo অনুরোধ kuribo bisarisu sumila rohampir ho purialok compensation hisabe kita eta অনুদান দিব লাগে। তাৰোপৰি অসম চৰকাৰেও এইটো হাত সাবটি বহি থাকিলে নহয়। এইটো নৰহত্যা যিটো হৈছে সেই কথা লৈ পেলাই অসম চৰকাৰৰ তৰফৰ পৰা তুমিৰা ৰহাম্পিৰ পৰিয়ালক অনুদান এটা দিবলৈ মই অনুৰোধ কৰিছোঁ। কাৰণ খুবেই দুখিত আমি, কাৰণ আজি যদি আমাৰ গুৱাহাটী বা তেজপুৰ বা শিৱসাগৰৰ ছোৱালী এজন যদি আমাৰ ইয়াত এনেকৈ হত্যা কৰাহেঁতেন তেতিয়া গোটেই নিউজত গোটেই মিডিয়াত গোটেই ছপাই দিলেহেঁতেন। খুবেই দুখিত, কাৰণ আপোনালোকে আহক, আমি ইমান ৰিকুৱেষ্ট কৰা স্বত্তেও আপোনালোকে কোনো নাহিলে। আৰু মই কি কাৰ্বি আংলঙৰ মানুহ জংগলী কাৰ্বি আংলঙৰ মানুহ তেজ খাই কিবা খাই কি মই অসমীয়া মানুহ হৈ কাৰ্বি আংলঙত আছোঁ, আমি কি তেজ খাওঁ নেকি? মই অসমীয়া নেকি? নিজকে বেয়া লাগে মোক এনেকুৱা ক'লে। মই সৰুৰ পৰা ইয়াত জন্ম হৈছোঁ কাৰ্বি আংলঙত, আৰু খুবেই বেয়া লাগিছে যে এনেকৈ হত্যা কৰি কিনে তাইক মাৰা গৈছে। কিয় এতিয়ালৈকে ন্যায় দিব পৰা নাই? সেই ঘৰৰ তাহাঁতৰ মা দেউতাকক কিয় চুমিলাক কিয় এতিয়ালৈকে ন্যায় দিব পৰা নাই? জলদি ন্যায় দিয়ক। ইমান ৰিকুৱেষ্ট কৰাৰ সত্ত্বেও আপোনালোকৰ লাজ নাই নেকি? নিউজ লাইভ প্ৰাগ নিউজ আপোনালোকৰ লাজ লগা নাই? এতিয়ালৈকে সেই ছোৱালীজনী যে তাই দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণে তাই আজি তাত কাম কৰিব গৈছিল, কিন্তু তাহাঁতে কি কৰে বেয়া চকুৰে চাই কিনে তাইক ৰেপ কৰি তাইক নিৰ্মমভাৱে অত্যাচাৰ কৰি তাইক তাত কেৰাচিন ঢালি জ্বলাই দিলে। সঁচাই কৈছে নিজকে মানুহ বুলি ক'বলৈ লাজ লাগে। আৰু আপোনালোকে যে ইয়াতে কোনোবা অসমীয়া মানুহ বা অসমীয়া ল'ৰাক এনেকৈ হত্যা কৰিলে আপোনালোকে বহুত নিউজত দেখা পাব, বহুত নিউজ লাইভ প্ৰাগ নিউজ গোটেই ছ'চিয়েল মিডিয়াত আপোনালোকে পুৰা ভাইৰেল কৰি দিয়ে। কিন্তু আজি আমি ইমান চিঞৰি আছোঁ যে আমাৰ কাৰ্বি আংলঙৰ ছোৱালী এজনী তাত এনেকে মাৰা গৈছে, কিন্তু আপোনালোকে কোনো নাহিলে। মানে কি আপোনালোকৰ তাত মানৱতা বোলা বস্তু নাই নেকি? আপোনালোকৰ মানৱতা বোলা বস্তু নাই? আমাক ন্যায় লাগে। We want justice. We want justice. আমাক ন্যায় লাগিবই। আমাক ন্যায় লাগিবই। যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিম। যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিম। যেতিয়া অভিয়াৰ নীলদাক মাৰিছিলে তেতিয়া আমি খুবেই দুখিত যে তাহাঁতক মাৰিছে, আৰু তাহাঁতক যোনে মাৰিছে সিহঁতে ভুগি আছে সিহঁতৰ শাস্তি, সিহঁতক দিছে শাস্তি। কিন্তু আজি কিয় কোনো মাত মতা নাই? নিউজ লাইভ প্ৰাগ নিউজ কোনো কিয় মাত মতা নাই? আজি লাজ লাগে আপোনালোকক। কি ক'ম আৰু, মই নিজে অসমীয়া ছোৱালী হৈ কিনে লাজ দিছোঁ আপোনালোকক। আপোনালোকে ওলাই আহক, আৰু যোনে মাৰিছে যোন মালিকে মাৰিছে তাহাঁতক যেনেকুৱা তাইক যেনেকৈ জ্বলাইছে তেনেকৈ সিহঁতকো জ্বলাব লাগে।
কি কোৱা সততে জনাব লাগে we want justice আমাক ন্যায় লাগিব সেইখিনিয়ে ক'লো আৰু আমাক যাতে কাৰ্বি আংলঙৰ মানুহ আমি ইয়াত অসমীয়া আমি ইয়াত চব জাতি আছো আমাক এনেকে বেয়াকে নক'ব যে আমি মানুহক অত্যাচাৰ কৰোঁ মানুহক মাৰোঁ আমাৰ মা দেউতা ইয়াত জন্ম হৈছে আৰু আমাৰ চব ফেমিলি ইয়াতে জন্ম হৈছে আমাক ইমান মৰম কৰে তাহাঁতে কিছুমান মানুহে ভুল কৰাৰ কাৰণে আমাক গোটেই কাৰ্বি আংলঙক দুখ নিদিব খুবেই বেয়া লাগে আমি অন্তৰত আঘাত পাওঁ এনেকৈ কৰিলে মানে এতিয়া যিটো কেছ হৈছে আপোনালোকে তাৰ ওপৰত চকু দিয়ক মই সেইটোৱে বিচাৰোঁ আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে আহক আৰু তাইক ন্যায় দিয়ক মই সেইটোৱে বিচাৰিছোঁ ধন্যবাদ